আপোনালোকক দেখুৱাইছোঁ বিলাহীৰ কিমান ডাঙৰ হৈছে সাইজ হৈ গ'ল বিলাহী এয়া দেখি পাইছে নহয় আৰু এইফালে আছে এইখিনি বেঙেনাখিনি আপোনালোকক দেখুৱাইছোঁ আৰু এয়া ডাঙৰ হৈছে আৰু মানে দাদাই কৈছে 5 বিঘা মান হ'ব অকল বিলাহী। নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাম আগত দেখুৱাইছোঁ, আজি অলপ বেলেগ এটা চিষ্টেমত আপোনালোকক দেখুৱাম। আজি মানে দেখুৱাম আপোনালোকক মই কেনেধৰণে কামখিনি কৰিলোঁ আৰু কেনেধৰণে হৈছে আৰু কিমান পাইছেগৈ আপোনালোকক দেখাই আছোঁ। আৰু সেইখিনিকে আজিও মানে এনেকৈ কিছুমান মানে আইটেম আপোনালোকক দেখুৱাম আৰু ভিডিঅ'টো চাই থাকিব। আৰু মই আহিছিলোঁ দাদাৰ খেতি কেনেকুৱা হৈছে চাবলৈ আজি বহুত দিনৰ মূৰত। আগত আহিছিলোঁ মানে, এতিয়া গছটো ডাঙৰ হৈছেতো, এতিয়া মানে দাদাৰ খেতিটো কেনেকুৱা হৈছে চাবলৈ আহিছোঁ। আৰু আজি ইয়াতে হাঁহ লগোৱা হৈছে, মানে দাদা ভাগৰ হাঁহ লগাই আছে মানে পথাৰত। মোক খেতি সেইফালে মই দাদাৰ মানে খেতিত আছোঁহি। এই দাদাই হাঁহ দি আছে, চাওঁ দি আছে মানে এইফালে দেখিছে কিমান ডাঙৰ খেতি। এইফালে চাওক একদম সেইটো ঘৰ তাৰপৰা ইয়ালৈকে। আৰু মোৰ আছে সেইফালে, মোৰ এইখিনি খুটি মৰা হৈ গ'ল বৰ্তমান। প্ৰায় মানে এই খেতিখিনি মানে পুলিখিনি ৰোৱা হৈ গ'ল আপোনাৰ 1 মাহ 10 দিনমান হৈছে। আৰু এতিয়া মই গৈ আছোঁ মোৰ নিজৰ খেতিলৈ, আৰু আহি পাই গ'লোহি মোৰ নিজৰ খেতিত। আৰু মোৰ নিজৰ খেতি এইফালে আপোনালোকক আগত কৈছিলোঁ যে মই খুটি মৰা দেখুৱাম, পূৰা খুটি মৰা হৈ গ'ল। আৰু ৰছীও মানে 1 বান দিয়া হৈছে, সেইটো এটা বান দিয়া আছে। আৰু এইটো গছটো যেতিয়া উঠিব প্ৰায় ইয়াৰ 6 ইঞ্চি ওপৰত মানে ৰছী বান্ধিম। আৰু এইফালে আছে এইখিনি বেঙেনাখিনি আপোনালোকক দেখুৱাইছোঁ। এইখিনি হয় বেঙেনা আৰু এয়া ডাঙৰ হৈছে আৰু। বেটা আহিলাচোন, কেলৈ আহিলা? তুমি ঘড়ী এটা পিন্ধি আহিছা নেকি? চাওঁ ঘড়ীটো কোনে পিন্ধাই দিলে? আইতাই পিন্ধাই দিলে। লুকুৱা আইতাই। কেইটা বাজিলে? 3টা বাজিলে। ব'লা এতিয়া 3টা বাজিলে, ভাত খাবলৈ যাওঁ ব'লা। আৰু ভাত লৈ আহিছে, এতিয়া কিহে আনিছে ভাতটো খাই লওঁ, মানে উলিয়াই লওঁ ভাতটো। ইয়াতে বহি লওঁ আৰু, বহিব জানিলে মাটিয়ে পিয়া। আৰু এতিয়া কি আনিছে ইয়াত চাওঁ। বেটা তুমি আনিছানে ভাত? ভাতটো কি আনিছে চাই লওঁ। আৰু এইটো ভাত বা এইবিলাক কি আহিলে? আৰু মিছা মাছ, পিঁয়াজ, নিমখ আহি গ'ল ইয়াত। আৰু আছে ইয়াত কি আছে? এইবিলাক কবি আলু ভজা। তুমি খাবা? এতিয়াতো ভাতটো খাই দিওঁ আৰু খাই লওঁ এতিয়া ভাত। আৰু এয়া মিছা মাছ খাই লওঁ, মিছা মাছ। পথাৰত খোৱা সোৱাদেই বেলেগ। আমি প্ৰায় পথাৰতে খাওঁ। আৰু আপোনালোকক দেখুৱাইছোঁ বিলাহীৰ কিমান ডাঙৰ হৈছে, চাইজ কিমান হৈছে এয়া দেখাইছোঁ। চাইজ হৈ গ'ল বিলাহী, এয়া দেখি পাইছে নহয়, এইটো চাইজ হৈছে বিলাহী। আৰু এইবোৰ ফুলি আছে এইখিনি।